guys, welcome back to my YouTube channel Ritiks Vlogs. Hello guys, সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইবাবে আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে আমি অলপ ফুৰিবলৈ যাব লৈছোঁ। কুলদাৰ নতুন বাইকখন দেখুৱাই দি আছোঁ। তাৰে আগতে কৈছোঁ বিশ্ব পৰিৱেশ দিৱস, পৰিৱেশ মানেনো কি? আমি সৰুতে মানে পাইছিলোঁ পৰিৱেশ মানে কি, সৰুতে মোটামুটি সমাজ বিজ্ঞান না কিবাত পাইছিলোঁ, ভালকৈ মোৰো সবিশেষ মনত নাই। যে আমাৰ পৃথিৱীৰ চাৰিওফালে থকা গছ গছনি, ঘৰ দুৱাৰ, মানে যিমান আছে বস্তু সকলোকে মানে পৰিৱেশ বুলি কয়। এতিয়া বিশ্ব পৰিৱেশ দিৱস কি কাৰণত পালন কৰা হয় সেইটো জানক। যে আমাৰ কুলদাৰ নতুন বাইকত আজি ৰাইড কৰিম, আপাচি 160 বলক। তো আমি আহিছোঁ, এক জেগাত আহিছোঁ, মানে ভাল লাগিছে আহি। আপোনালোকক অলপ নেচাৰ দেখুৱাব চেষ্টা কৰিছোঁ। আমাৰ এই মানে এইটো অঞ্চলত মানে ভাল নেচাৰ নাই, মানে পাহাৰ পৰ্বত নহ'লেও কিন্তু ভাল লাগে কিবা এটা। আৰু বাহিৰৰ মানুহবিলাকেও মানে আমাৰ অসমখন বহুত ভাল পায়। তো নেচাৰ অলপমান দেখুৱাব চেষ্টা কৰিছোঁ, গছ গছনিৰ মানে নদ নদী মানে চাই থাকক। তো এতিয়া আমি সত্ৰবাৰাদি হৈ যাম। আপোনালোকক মানে ধুনীয়া এখন নদী দেখুৱাম, ব্ৰিজৰ সৈতে, মানে ব্ৰিজখনো আছে। আপোনালোকক অসমৰ অলপমান পৰিৱেশ দেখুৱাই দিছোঁ। এইখন হ'ল বৰপেটা নদী, কিবা নদী বুলি কোৱা হৈছিল, নামটো মানে পাহৰিছোঁ। ৰ'ব মানে নামটো কৈছোঁ, মৰা নদী, মানে পাহৰি গৈছিলোঁ, মনত পৰিছে। মৰা নদী বুলি কয়, কিবা মৰা নদী, মৰছিল নেকি কিবা, গম নাপাওঁ। এইটো কুলদাই আৰু মই বৰপেটালৈ আহিছিলোঁ, তামচা ফূৰ্তি কৰি অলপ ক'ব পাৰিছোঁ। আমাৰ দেউতাৰ পুলিচে ধৰি আহোঁতে বাইকত আহিছিলোঁ, এতিয়া যাওঁতে ভুলি যাব লগা হৈছে। কি হ'ল মানে গাড়ীখন হাউলিত মানে থৈ আহিছোঁ আৰু এতিয়া বৰ্তমান আৰু আনবা যাম। চাওক আমি ভুলি আছোঁ অৱস্থা। আহোঁতে কি ধুনীয়া ফাটা ফাটি বাইকত আহিছিলোঁ, ফালি চিৰি আহিছিলোঁ, এতিয়া মানে মিটাৰ ডাউন হৈ গৈছে। এই ৰাস্তা দি বুলি যাই আহিছোঁ। এতিয়া পিলপিলিত যাব লাগিব বাছ ষ্টেণ্ডলৈ। এয়া পিলপিলি উঠছোঁ, উঠি অলপ চলপ পিলপিলিৰ পৰা দেখি দি আছোঁ জেগা গোটা কেনে লাগে। বৰপেটা ধুনীয়া জেগা। এতিয়া চাওক এই ব্ৰিজ, এখন মৰা নদীৰে হয়, মানে সেইটো চকু দি। পিলপিলিৰ পৰা নামি এবাৰ বাছত উঠছোঁ, এই হ'ল অৱস্থা। বাইক থাকিও তাৰমানে গাড়ী দি আহিব লগা হৈছে, উপায়তো নাই আৰু। পুলিচক ফাইন চাইন দিব ইচ্ছা নাই, কুলৰাই কাগজ পাতি আনিব পাহৰি যায়, এনে হাৰামি মানুহ মাৰিবও আছে। এইবাৰ বাছৰ ভিতৰতে চাওক, বাইক নহ'লে কি হ'ল, আমাৰ গাড়ী আছেতো, মানে আটাৰ গাড়ী, বাছ পইচা দি আহিছোঁ আটা। চাওক এই আমি মৰা নদীৰ চাইডে চাইডে যাই আছোঁ। এইখন মৰা নদীৰ এইখনে ব্ৰিজ এখন, মানে বহুত জেগাইদি মৰা নদী হৈছে। আৰু ঔখন হৈছে ল' কলেজ, বৰপেটা ল' কলেজ আছিল এইখন, আৰু এইভাগে জিলা ন্যায়াধীশ। এতিয়া আপোনালোকে চাওক এইটো নদীটো।
তো আহি অংকুৰাম হস্পিটেল পাইছোঁ হাউলিৰ। এতিয়া আৰু পাম আৰু বাইকখন লৈ যাওঁ আৰু দিনটোৰ শেষত আহি পালোঁ অৱশেষত। আজি দিনটো বিৰাট বেয়া গ'ল। কৈছিলে যে পুলিচে ধৰিছিল। হাউলিত বাইকখন মানে থৈ আহিবলগীয়া হ'ল। সেইকাৰণে বাছত গৈছোঁ, পিলপিলিত গৈছোঁ। আপোনালোকক দেখুৱাইছিলোঁ মেইন কথাটো। মোৰ চেনেলটোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ঘণ্টা বটনটো টিপি দিব। মোৰ নটিফিকেশ্যনৰ ভিডিঅ' আপোনাৰ তাত সোনকালে আহে। নেক্সট ভিডিঅ' যেন আৰু আহে। ধন্যবাদ।